এজনী ডাঙৰ খোলালি হাই গাইস জয়া কেনেকুৱা খবৰ খাতি ভালে চাগে ভালে ভালে ক'তনো বেয়া হ'ব হয় একদম শ্ৰীদেৱী যেন লাগিছে এইজনী আমাৰ মৰমী বাই মানে আমাৰ মাজু খোলালি আৰু খোলালি মোৰ ঢেৰ আছে এজনী দুজন বহুত খোলালি আছে এয়া আমাৰ ভণ্টি হেতি আগলৈ উঠি গৈ আছে আমিও উঠি যাওঁ আৰু ন মইনা আহা হাই হেল্ল' নমস্কাৰ গাড়ী চাই থাকক আৰু চাই থাকিব জিকে বড়ো আছাম ব্লগ আজি এটা বিশেষ স্থানত যাবলৈ ওলাইছোঁ যিহেতু সকলো আপোনালোকক দেখুৱাম ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে শেষলৈকে চাই থাকিব আৰু ইয়াত কোনে কোনে যাব সকলো দেখুৱাই আছোঁ চাই থাকক এয়া এজনী মোৰ আমাৰ বিনীতা ভিডিঅ'টো শেষলৈকে চাই থাকিব এজনী ডাঙৰ খোলালি হাই গাইস জয়া কেনেকুৱা খবৰ খাতি ভালে চাগে ভালে ভালে ক'তনো বেয়া হ'ব হয় একদম শ্ৰীদেৱী যেন লাগিছে এইজনী আমাৰ মৰমী বাই মানে আমাৰ মাজু খোলালি আৰু খোলালি মোৰ ঢেৰ আছে এজনী দুজন বহুত খোলালি আছে এইজনী আমাৰ বেটী বলক গৈ থাকোঁ আৰু সকলো দেখুৱাই আছোঁ বলক এয়া আমাৰ মুখ দাদা এই দেখি পাইছে আমাৰ এইটো ডিমৌটো আইথান এই ৰাস্তাটো আজিলৈকে হাইৰটো আজিলৈকে বনোৱা পোৱা নাই মানে কেইবা বছৰ হৈ গ'ল আৰু কেইবাটা চৰকাৰ বদলি হ'ল আজি যদিও এই ৰ'দটো দেখিবলৈ পাইছে গোটেই খলা বমা আৰু ইয়াৰ পৰা গাড়ী যাবলৈ বহুত মুস্কিল হৈ যায় আৰু কিবা এটা পেচেণ্ট যদি নিবলগীয়া হ'লে এমাৰ্জেঞ্চি পেচেণ্ট যদি নিবলগীয়া হ'লে মানে এইটো ৰাস্তাত মানে মুঠতে যাব নোৱাৰে সোনকালে দেখিবলৈ পাইছে এদিন এবছৰ দুবছৰ নহয় কেইবা বছৰো হৈ গ'ল আজি আৰু কেইবাটাও চৰকাৰ বদলি হ'ল আজি ৰাস্তা একেটাই দেখিবলৈ পোৱা গৈছে যদি এনেকৈ গাঁৱৰ ৰাস্তা এনেকৈ যদি হ'লে আৰু কি হ'ব আৰু যদিও চৰকাৰে আজিলৈকে হাতত লোৱা নাই যদি দেখি পোৱা নাই যদিও আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আজি দেখুৱাই দিয়া হৈছে সকলোকে নিশ্চয় দেখিবলৈ পাইছে চাগে এতিয়া বৰ্তমান ডিমৌ পালোঁ আৰু ডিমৌৰ পৰাই জাষ্ট ওলাই গৈ আছোঁ মাই গড কি যে ধুনীয়া চিনেৰী চাই কিনে মুঠতে চাই থাকিবলৈ মন যায় নিশ্চয় আপোনালোকেও আহিলে ইয়াত চাগে চাই থাকিবলৈ মন যাব ইমান ধুনীয়া জেগা পাহাৰীয়া অঞ্চল আৰু দেখি বহুত ভাল লাগে তেনেকুৱা সুন্দৰকৈ মানুহবোৰে বাৰী বাগিচা পাতিছে আৰু ঘৰ ইয়াত পানীখিনি ইমান ধুনীয়াকৈ জীৱন নিৰ্বাহ কৰি আছে আৰু ইয়াতো যায় ইমান ধুনীয়াকৈ ৰাস্তাবোৰ ওলাইছে বহুত দিনৰ আগৰ পৰা মই যাম বুলি কৈ আছিলোঁ সেইবাবে আজি ওলাই আহিছোঁ আৰু লগতে বিনীতা আৰু খোলালিকেইজনীকো আনি লগতে মোক দাদা আজি মোক দাদাই পূৰা ধামাকা দিব মানে হয়নে মোক দাদা আজি পূৰা ফূৰ্তি কৰা হ'ব মানুহে কয় দূৰৰ পৰা দেখিলে মানে পাহাৰখন বহুত ধুনীয়া কিন্তু হয় কিনাৰত আহি মানে কাষত আহি কিনে চালে মানে আৰু ধুনীয়া লাগে কিয়নো দেখিবলৈও পায় আৰু দেখিবলৈও বৰ ধুনীয়া লাগে মানে মুঠতে ওচৰৰ পৰা চালে মানে বেছি ভাল লাগে এইটো কি মন্দিৰ নেকি এইটো গীৰ্জা গীৰ্জা হয় ন মন্দিৰ নহয় অঁ পাই গ'লো এয়া মালিনী মন্দিৰ এয়া মা মালিনী মন্দিৰ এতিয়া ভিতৰলৈ সোমাই যাম লাহেকৈ পূজা কৰিবলৈ বস্তু কেইটামান লৈ লওঁ এতিয়া কি লওঁ এই কেমেৰাটো খোলালিজনীক দি দিছোঁ খোলালিজনী ধৰিব আৰু আমি বৰ্তমান সোমাই যাওঁ এতিয়া মন্দিৰলৈ
পূজাটো কৰিলোঁ আৰু পূজাটো কৰি এতিয়া এপাক ঘূৰি কিনে এফালৰ পৰা ওলাই যাবলৈ কৈছে আৰু চাকি বন্তি এফালে জ্বলাব কৈছে। জ্বলাই মেলি আমি এফালৰ পৰা ওলাই যামগৈ। বহুত ভগৱানৰ দৃশ্য দেখুওৱা হৈছে প্ৰতিছবি আৰু বহুত ভালকৈ চাবলগীয়া হয়, সেইবাবে দেখিবা, নহ'লে ভালকৈ চিনিবই নোৱাৰি। আৰু ইয়াত খুচুৰা পইচা দিয়া হয় আৰু বৰ্তমান যিহেতু আমাৰ লগত খুচুৰা পইচা নাই, কাগজৰ পইচা আছে, এতিয়া কাগজৰ পইচাটো দিব নোৱাৰি, এতিয়া তাৰ বাবে দিয়া নহ'ল আৰু। ইমান সুন্দৰ পৰিৱেশ দেখিছেনে, ইমান ধুনীয়া জেগা আৰু ইয়াত আহিলে যেন যাবলৈ মন নাযায় পটককিনে ঘৰলৈ, মনতে নপৰে, গোটেই চাই যাওঁ যেন মন যায় আৰু সেইবাবে ঘূৰি আছোঁ, চাই আছোঁ, আপোনালোককো দেখুৱাই আছোঁ সকলো দৃশ্য আৰু নিশ্চয় আপোনালোকে আহিলে মানে দেখি পাব চাগে আৰু গোটেই দৃশ্যবোৰ এইবিলাক কিমান ধুনীয়া পৰিৱেশ। এয়া বৰ্তমান ৰুক্মিণী মন্দিৰলৈ গৈ আছোঁ আমি আৰু কিন্তু দেখিবলৈ পাইছোঁ পুৰণা, বহুত পুৰণা, এইটো আগতে খটখটি আছিলে, সেইবাবে ভাগি ছিগি গৈছে আৰু বেলেগ নতুন খটখটি বনাই আছে যদি সিফালে বনোৱা আছে, সিফালে কিন্তু যাবলৈ এতিয়া দিয়া নাই, বন্ধ কৰি থৈছে, সেইবাবে পুৰণা খটখটিয়ে দিয়ে যাওঁ আৰু। সেই আমাৰ বেটীয়ে পাৰিছে আকৌ, বেটী পাৰিছানে? পাৰিব লাগিব কোৱা আকৌ। বেটীয়ে একদম আগে আগে গৈছে, লমাই লমাই গৈছে। কেনেকুৱা লাগিছে খোজকাঢ়ি, কেনেকুৱা লাগিছে? বহুত ভাগৰ লাগিছে। ভাগৰ লাগিছে? লাগিব লাগিব, ব'লা আৰু বেছিকণ নাই আৰু, বেছিকণ নাই মানে উঠিছোৱে এতিয়া পোনে আৰু যাবলৈ আছে। এতিয়াও বহুত ওপৰত আছে যাবলৈ। মোক তাতে আকৌ থাকি আহিলে, আহক আহক। ভাগৰ লাগিলে নেকি? কি বগাবলগীয়া আছে নেকি? আঐ পাহাৰ বগাই বগাই বুলি কৈছে, কোৱা কথাটো এয়া আজি সঠিকে দেখা পোৱা গৈছে, খোলালিয়ে বগাই আছে একদম, মুঠতে পাহাৰ বগাই আছে, মুঠতে ক'ব গ'লে পাহাৰো বগাইছে আৰু জখলা বগাইছে লগতে, চব কৰিছে। এয়া আমাৰ ভণ্টিহেঁতি আগলৈ উঠি উঠি গৈ আছে, আমিও উঠি যাওঁ আৰু ন মইনা, আহা। আপুনি নাজানে? কি অৱস্থা এগুলা? আইরে বাবা কিচ্ছু না, পলসেন খা খা, পলসেন খা। পয়সা 10 টাকা। এতিয়া বৰ্তমান ৰুক্মণী মন্দিৰৰ পৰা উভতি আহি আছোঁ তললৈ আৰু তলত গৈ কিবা কিবি খাই বৈ লাহেকৈ ঘৰলৈ উভতি যাম আৰু বেটী ভাগৰ লাগি গ'লগৈ। বেটী ভাগৰ লাগি গ'ল আৰু বেটী এতিয়া মাকৰ বুকুচা উঠি ল'লে। এয়া শ্ৰীকৃষ্ণ, এয়া শ্ৰীকৃষ্ণ বহুত ধুনীয়াকৈ বনাই থোৱা আছে, সজাই থোৱা আছে। আহি আহি এতিয়া চাব চেণ্টাৰ পালোহি, চাব চেণ্টাৰত এতিয়া সোমাই কিবা এটা খাই লওঁ, খাই লৈ কিনে আকৌ ইয়াৰ পৰা যাম আৰু। বাইদেউ কি কি আছে? অকল পৰঠা? মোক এটা পৰঠা খাবনে? ঐ পৰঠা খাবা নেকি? পৰঠাকে লৈ আনা, বেলেগ একো নাই বুলি। পৰঠাটো খাই লওঁ, এতিয়া পৰঠা লৈছোঁ, পৰঠা খাই লৈ কিনে এতিয়া ৰাওনা কৰিম আৰু ঘৰলৈ। বৰ্তমান খাই বৈ লৈ গৈ আছোঁ এতিয়া ডিমৌ চাৰিআলিত, যিহেতু আজি বুধবাৰ বজাৰ আছে, বজাৰত অকণমান খন্তেক সোমাম বুলি ভাবিছোঁ আৰু খন্তেক সোমাই কিবা কিবি লৈ আকৌ ঘৰ বিলাহী বেঙেনা কৰি যাওঁ। ইয়ে ধৰক কেনেকুৱা লাগিলে বাৰু আজি গৈ কিনে? আজি ভাল লাগিলে, বহু দিনৰ মূৰত মালিনী মন্দিৰ চাই আহিলোঁ, দৰ্শন কৰি আহিলোঁ তাৰমানে। আৰু এতিয়া বহুত জেগাটো এতিয়া বদলি কৰা নাই আগতে, বহুতখিনি পৰিৱৰ্তন হ'ল, নতুনকৈ এতিয়া বনাই আছে। ফুলনি বাগিচাবিলাক ফুল ফুলা নাই, জানুৱাৰী মাহত ফুলিব, জানুৱাৰী আহোঁতে এপাক মাৰিব, ভাল পাব। মাঘৰ বিহুত আপোনালোকে আহিব নিশ্চয় মালিনী মন্দিৰ চাবলৈ আৰু বহুত ধুনীয়া লাগিব, যিহেতু আপোনালোকে চাই ভাল পাব আৰু বহুত ফুলনিবিলাকো ফুলিব ধুনীয়াকৈ, ধুনীয়া বহুত ধুনীয়া বাগিচা দেখিব। মালিনী অপূৰ্ব ৰূপ তেতিয়াহে ওলাব। অপূৰ্ব ৰূপ দেখিব। এতিয়া
এতিয়া ওলাই আহিলোঁ ডিমৌ বজাৰৰ পৰা ডিমৌ বজাৰৰ পৰা আৰু এতিয়া উভতি গৈ আছোঁ ঘৰলৈ যিহেতু এবাৰ এতিয়া মুক্তাদাক ইয়াৰ পৰা বিদায় দিছোঁ আৰু আমি ইয়াৰ পৰা ঘৰলৈ বিদায় হৈছোঁ মানে এতিয়া ইয়াৰ পৰা এৰাই হৈছোঁ আৰু আমি মালিহান ইহঁতত বাই 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 এৰিছোঁ দেই বাই বাই হাই গাইছ অসমবাসীৰ কাৰণে এটা সুখবৰ যিহেতু আমাৰ এইটো হাই ৰড যিহেতু বগীবিল টু ডিমৌ আৰু ডিমৌ টু বগীবিল মুঠতে এইটো হাই ৰড বনি আছে আৰু এই বগীবিল টু ডিমৌ হয় মুঠতে জোনাই ৰড তেনেকৈ ওলাই যাব পাৰিব বহুত কম সময়ৰ ভিতৰতে ওলাব যেন লাগিছে আৰু এতিয়ালৈকে কাম চলি আছে সেয়া মোৰ ঘৰটো ওচৰতে আছে যিহেতু এইপিনে মই আহিলে মানে সোমাবলৈ সোমাব পাৰিব এই ভিডিঅ'টো ইমানে দেখুৱাব পাৰিলোঁ আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আমাৰ ভিডিঅ'বোৰ যাতে পোনপটীয়াকৈ প্ৰথমতে পায় ধন্যবাদ জয় আই অসম